গুড মৰ্ণিং নমস্কাৰ আৰু আজি মই দেখাব লৈছোঁ ডিব্ৰুগড় চহৰখন কেনেকৈ বানত প্ৰবল হৈ আছে আৰু বানপানীয়ে কেনেকুৱা মানে ৰূপ ধাৰণ কৰিছে চাওকচোন। গাড়ী মটৰ একো পাৰ হ'ব পৰা নাই আৰু এইফালে কেনেকৈ গাড়ীবিলাক আহিছে আৰু বাইক স্কুটি সেইবিলাকতো এতিয়া বন্ধই কৰি দিছে। আৰু এইফালে আমাৰ থানা চাৰিআলি ৰোডটো চাওকচোন কিমান বানপানী হৈছে, মানে কেইজাকমান বৰষুণে গোটেইখন বোৱাই পেলাইছে। আৰু আমাৰ অভাৰব্ৰিজখন যিহেতু বনাই থকা হৈছিলে, বনাই সম্পূৰ্ণ নহ'লে আৰু সেইখন গাড়ী চাওকচোন কেনেকৈ বানপানীত ডুবি আছে। গোটেই বস্তুবোৰ বেয়া নহ'বনে বাৰু, কেনেকুৱা মানে কৰিছে বতৰে। আৰু আজি এয়া চাওক, আমাৰ থানা চাৰিআলি যিটো ট্ৰেফিক পইণ্ট হয় সেইটো চাওকচোন কেনেকুৱা ইমানেই পানী হৈছে, গোটেই টাউন মানে ডুবি আছে, গোটেই অঞ্চল মানে। আৰু এইটো বজাৰৰ ৰোড, যিটো KP ৰোড বুলি কয়, তাতে এটা ড্ৰেইন আছিলে, ড্ৰেইনটো মানে গোটেই উপচি গৈছে। আৰু ছাইডত মানুহে যোৱা ৰাস্তা আছিলে, মানুহৰ ঘৰ আছিলে এই ড্ৰেইনটোৰ কিনাৰেদি। এই মানুহবোৰ কেনেকৈ যাব, আৰু গোটেই ৰাস্তা বন্ধ কৰি দিছে, কাৰণ যদি কেনেবাকৈ কিবা এটা হয়। আৰু আজি দুদিনৰ আগত এটা নিউজ দিছিলে, এখন স্কুটি উটি গৈছিলে, দেখিছিলে চাগে আপোনালোকে যদি নিউজ চাইছে। আৰু এইটো আমাৰ হৈছে পেণ্টালঞ্জৰ সন্মুখত কেনেকৈ গোটেই পানী হৈ গৈছে, চব বন্ধ কৰি দিছে, কাৰণ ইমানখিনি পানী হৈছে। চব অফিচ বজাৰ হাটবোৰ চব বন্ধ কৰিছে। আৰু এইফালে চাওকচোন গাড়ীবোৰ আহিব পৰা নাই, বাইকবোৰ যিহেতু, সেইটো কাৰণে ফুটপাথৰ ওপৰেদি আহিছে। কিমান পানী হৈছে, এআঁঠুৱাটো পানী হৈছে। এইবাৰ চাওকচোন গাড়ীখন ইমান কষ্টৰে আহিছে, আৰু এইবোৰ চাওক কিমান বেয়া ৰূপ ধাৰণ কৰিছে। গোটেই এই পুলটো যদি ভাগি যাব হয় তেন্তে কি হ'ব, ৰাস্তাটো বন্ধ হৈ যাব। এয়া অলপ মানে ৰাস্তাটো পুলটোৰ ওপৰৰ এইটো হেৰি হ'বই হৈছে, একেবাৰে সন্মুখা হ'বই হৈছে, ইমানেই পানী হৈছে। এয়া চাওকচোন বজাৰৰ গোটেই টাউনখন দেখাইছোঁ। আৰু এয়া আমাৰ ব্ৰহ্মপুত্ৰ নদী নহয় যেনে সাগৰ হৈ আছে গোটেই। আজি গোটেই বগা, সকলো চাৰিওফালে অকল বগা পানীৰে ভৰপূৰ।